BPF দল হ'ল সূৰ্য ডুবা দল। তেখেতসকলৰ সূৰ্যটো লাহে লাহে ডুবি গ'ল। BPFৰ আকাশত আৰু সূৰ্য নাই। প্ৰমোদ বড়ো হাটাও BTC বাছাও। खुलुमबाय रायजोफोर UPPL हाटाव प्रमोद बर' भागाव माने बे खोथाया आं बुंनाय खोथा नङा, बियो हाग्रामा सारनि बुंनाय खोथा आरोना। बेनि UPPL हाटाव प्रमोद बर' भागाव होननायनि एन्सारखौ माने प्रमोद बर' सारा बोफिनबाय जे माने BPFआ सान हाबनाय बायदि गोदोलांबाय आरोना। माने BPFनि दिना गैला, साना गैला, फुंनिफ्राय ओंखारबोनानै मोनानानै साना हाबलांबाय आरो माने बेयो आरो ओंखारफिननाया गोब्राबसै। माने जोबोर गोबावनि उनाव ओंखारफिननो बायो, मथथे सान हाबनाय बायदि दोबैलांबाय हाबलांबाय आरो बिसोरनि जादुनि लावथिया गैला ना। माने बिसोरनियाव मोनसे लावथि दंमोन, जादुनि लावथि। बे जादुनि लावथिजोंनो माने बयखौबो रायजोफोरखौ फिदिं फिदिं माने गावसोर राज खालामबाय थादोंमोन। दा बे बुंनाय खोथाया सोरनि खोथा? प्रमोद बर' सारनि बुंनाय खोथा। दा जियानो जादोला माने जोंनि बर' हारिनि बागै साननो थाङोब्ला खायसे गेदेर लिडारफोरनि खोथाखौ जोङो खोनासंना लाग्रोनांगौ जायो आरो मिथिनो मोननाय जाग्रोयो। दा बेयावनो जों मिथिलांबाय जे माने UPPL हाटाव प्रमोद बर' भागाव हाग्रामा सारनि खोथा माने BPFनि जादुनि हाग्रामानि जादुनि लावथिया गैला। माने बे जादुखौ जों सेफायना होबाय आरो सान हाबनाय बायदि बिथांमोना दोबैलांबाय। दा बिनि गेजेरजों प्रमोद बर' सारा मा मा बुंबावखो नोंथांमोना भिडिअखौ नायनानै लाग्रोदो। আমাৰ সকলোৰে পৰিচিত নেতা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছিলে আৰু শেহতীয়াভাৱে তেখেতৰ যি এক্সপিৰিয়েঞ্চ আৰু তেখেতৰ দীঘলীয়া সময়ৰ যিখিনি অনুভূতি নেতৃত্ব, এইটো চাই পেলাই আমাৰ দলে চবেই সিদ্ধান্ত লৈ মোক এটা এডভাইচ কৰিছিলে। এই হিচাপে তেখেতক আমাৰ চৰকাৰৰ এডভাইজাৰ হিচাপে দায়িত্ব দিয়া হৈছে বিভিন্ন পলিচি মেটাৰত। আৰু প্ৰাৰ্থীৰ বিষয়টো সম্পূৰ্ণ দলৰ আৰু মিত্ৰজোঁটৰ কিছুমানৰ লগত অলপ লোকেল লেভেলত কনচালটেশ্যন কৰা হয়, তেনেকৈ কৰি প্ৰাৰ্থীটো দিয়া হৈছে। গতিকে তেখেতক আমি শ্ৰদ্ধা কৰোঁ আৰু নিশ্চয় তেখেতে ভাবি চিন্তি ভাল সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্তই BTR অঞ্চলৰ কাৰণে ভাল হ'ব বা চিডলি সমষ্টিৰ ৰাইজৰ কাৰণে ভাল হ'ব, তেনেকুৱা সিদ্ধান্তটোৱে তেখেতে ল'ব। আৰু মই আশা কৰোঁ যে UPPL দলৰ লগত থাকি তেখেতে অনাগত দিনত কাম কৰিব। BPF দল হিচাপে যদি পাতিব লাগে, BPF দল হ'ল সূৰ্য ডুবা দল। তেখেতসকলৰ সূৰ্যটো লাহে লাহে ডুবি গ'ল। BPFৰ আকাশত আৰু সূৰ্য নাই। আমাৰটো হ'ল সূৰ্য উদয় হৈছে। গতিকে আজি যি নিৰ্বাচনে নহওক কিয়, এই নিৰ্বাচনত BPF পৰাজয় হ'ব। অনাগত দিনত যিমান নিৰ্বাচন আহিব ইমানেই পৰাজয় হ'ব। আজি মই এইমাত্ৰ ছ'চিয়েল মিডিয়াত কোনোবা স্ক্ৰীনশ্বট কৰি মোক পঠাইছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে তেখেতৰ নিৰ্বাচনী এজেণ্ডাটো হৈছে প্ৰমোদ বড়ো হাটাও BTC বাছাও। গতিকে যি 17 বছৰত তেখেতৰ দুৰ্নীতি, অপশাসন, সেই সময়ৰ হত্যা, হিংসা, এটা অতিষ্ঠ পৰিৱেশৰ মাজত ৰাইজে আছিলে। ইয়াৰ কাৰণে শান্তি চুক্তি হোৱাৰ পিছত BTR-বাসী ৰাইজে হাগ্ৰামা মহিলাৰীৰ পৰা BTRখন উদ্ধাৰ কৰিলে। এতিয়াৰ BTRত আগৰ নিচিনা অশান্তি নাই, হিংসা নাই, কোনো অসুৰক্ষিত নহয়, কোনো জাতি জনগোষ্ঠীৰ মাজত বেয়া ভাৱ নাই। এটা সুন্দৰ এটা BTR পাবলৈ সক্ষম হৈছে। তো এইখিনি সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 35 লাখ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাব, 17 বছৰত কৰা ভুলৰ শুধৰণিটো কেনেকৈ কৰাব, ৰাইজৰ পৰা এই যিটো ভুল কৰিলে ইয়াৰ পৰা ক্ষমা প্ৰাৰ্থনা কেনেকৈ বিচাৰিব, এই কথাবিলাকে চিন্তা কৰক। প্ৰমোদ বড়োক হাটাও এজেণ্ডাটো তেখেতক বহুত বেছি সহায় নকৰিব, কাৰণ মই তেনেকুৱা একো ভুল কাম কৰা নাই যাৰ কাৰণে ৰাইজে আজি ভাবিবলৈ বাধ্য হ'ব যে মোৰ এগেইনষ্টত কিবা এটা কথা কোৱাৰ কাৰণে। কিন্তু তেখেতৰ কাৰণে ক'বলৈ 100টা কথা আছে, চব কথাই আমি কৈ দিব পাৰোঁ। মানে এই কথাবিলাক লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে যে ভীতিগ্ৰস্ত হৈছে, দিশহাৰা হৈছে, এই কথাবিলাকে প্ৰতিপন্ন হৈছে। এতিয়া হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানীক খালী পাৱাৰ লাগে, ৰাইজৰ কি হৈছে কি হোৱা নাই, মাটি বাৰীৰ সমস্যা হ'ব লাগে, কিবা হ'ব লাগে। 17 বছৰে একো নকৰিলে, এতিয়া আমি কৰা কামবিলাক দেখা পাই পেলাই তেখেতসকলে হতাশ হৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াত যোৱা 17 বছৰত যিটো যাদুৰ লাঠি আছিলে, এই যাদুৰ লাঠিডাল ভাঙি গ'ল। এতিয়া হাগ্ৰামা মহিলাৰীৰ যাদু আৰু নাই। এটা সময়ত হাগ্ৰামা মহিলাৰী কৈছিলে মই কিং মেকাৰ হ'ম, এটা সময়ত হাগ্ৰামা মহিলাৰী কিবা এটা কয়, এই কথাটো হৈ যায়।
কিন্তু এতিয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতত যাদুৰ লাঠি নাই, এই লাঠিডাল ভাঙি গ'ল। গতিকে যি প্ৰশ্ন কৰিলেও যি চিন্তা কৰিলেও হাগ্ৰামা মহিলাৰীৰ চিন্তা মতে আৰু BTC নচলে, না BTCৰ পলিটিক্স চলিব, না BTCৰ VCDC চলিব, না BTCৰ কোনোবা এখন গাঁও চলিব। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ